নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে মাছৰ এটা ৰেচিপি লৈ আহিছোঁ। নৰসিংহ আৰু ভেদাইলতাৰ পাতেৰে বনোৱা বহুত ভাল হয় স্বাস্থ্যৰ কাৰণে, হেল্ডি ৰেচিপি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। ইয়াৰ বাবে মই ভেদাইলতা আৰু নৰসিংহ পাতখিনি ভালদৰে পানীত ধুই লৈছোঁ, ছিঙি লৈ, আৰু তাৰ পাছতে এইখিনি মই মিক্সিত পিচি ল'ম। মিক্সিত আপুনি মিহিকৈ পিচি ল'ব। এয়া চাওক, মই অলপ পানী ঢালি দিছোঁ, তাতে পানী ঢালি মিক্সিত ভালকৈ এইখিনি পিচি লৈছোঁ। এইখিনি ইয়াতে অলপ পানী ঢালি দিছোঁ মই, যিহেতু মই ইয়াৰ অকল ৰসখিনিহে ব্যৱহাৰ কৰিম। মই চেকি ল'ম এইখিনি। আপোনালোকে যদি বিচাৰে আপোনালোকে এইখিনি গোটেইখিনি ব্যৱহাৰ কৰিব পাৰে। মই অলপ অকল ৰসখিনিহে ব্যৱহাৰ কৰিম। এইখিনি দিলে অলপ তিতা তিতা ভাৱ এটা আহে, গতিকে মই অকল ৰসখিনিহে ব্যৱহাৰ কৰিম। কিন্তু আপোনালোকে ৰসখিনি ব্যৱহাৰ কৰাৰ পিছত যিখিনি থাকি যাব, এইখিনি আপোনালোকে পেলাই দিব নালাগে। এইখিনি আপুনি চাটনি কৰিও খাব পাৰে। ইয়াতে আপুনি আকৌ নহৰু আৰু জলকীয়া দি আপোনালোকে এবাৰ মিক্সিত মাৰি লৈ সেইখিনি চাটনি হিচাপে খাব পাৰে। তেনেকৈও বহুত টেষ্টি হয়। আমি তেনেকৈয়ে খাওঁ। আৰু এয়া মই গোটেইখিনি ৰস ভালদৰে চেকনিৰে চেকি লৈছোঁ। এয়া ইমানখিনি ৰস ওলালে, আৰু এইখিনি যথেষ্ট। এয়া এইখিনি আপুনি খাব পাৰে। আৰু ইফালে মই মাছ দুডোখৰ হালধি আৰু নিমখ সানি থৈছোঁ। কেৰাহীত তেল দিছোঁ, তেল গৰম হ'ল, আৰু এতিয়া মই প্ৰথমতে মাছ দুডোখৰ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰিলেতো কি দেখাব, আৰু এয়া মই ফ্ৰাই কৰি লৈছোঁ পটাপট। এই মাছকেইডোখৰ হৈয়ে গৈছে। এতিয়া মই এইকেইডোখৰ নমাব পাৰোঁ। এতিয়া ইয়াত মই দেখাইছোঁ এতিয়া মই কি ইউজ কৰিম। মই আলু বইল কৰিয়ে লৈছোঁ 2টা, আৰু পিঁয়াজ এটা কাটি লৈছোঁ, আদা ৰচুন অকণমান খুন্দি লৈছোঁ, আৰু এই জোলখিনি আৰু মাছ দুডোখৰ। এতিয়া মই কেৰাহীত দিছোঁ প্ৰথমতে জিৰা ভালকৈ ফুটাই লৈছোঁ। তাৰপাছত মই ইয়াতে দিছোঁ পিঁয়াজ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। তেলখিনি যিহেতু বহুতেই গৰম হৈ আছে, গতিকে বেছি দেৰি নালাগেই। লৰাই নাথাকিলে জ্বলি যাব, গতিকে পিঁয়াজখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে, যিহেতু মই ইয়াত আদা নহৰু যিখিনি অলপ খুন্দি থৈছোঁ, তাৰে আধাখিনি মই ইয়াতে দি দিম। চাব যাতে দেৰি নাযায়, দেৰি গ'লে বহুত বেয়া লাগে টেষ্টটো, গতিকে দিয়েই লগালগ আপুনি লৰাই দিব, নহ'লে বস্তুখিনি দেৰি গ'লে ইয়াৰ টেষ্টটো বহুত বেয়া হৈ যায়। এতিয়া মই ইয়াতে লগালগ হালধি দিম। হালধিখিনিও চাব যাতে ই দেৰি নাযায়। হেতাখনেৰে ভালদৰে লৰাই দিব, আৰু হালধি দিয়াৰ লগালগ আমি ইয়াতে আলুখিনি দি দিম। আলুখিনি আপুনি হাতেৰে পিটিকিও দিব পাৰে। মই ইয়াত গোটাকেই দিছোঁ, পিছত মই হেতাৰে ভাঙি দিম। এই আলুখিনি ভালদৰে এতিয়া হেতাৰে মিহলাই ল'ম। এতিয়া আপুনি এইটো সময়তে ইয়াত নিমখ দিব, নিমখ জোখ অনুযায়ী। জোলটো কিমান কৰিব বিচাৰে সেইটো অনুপাতে নিমখ দিব। আৰু ইয়াতে মই আদা নহৰু যিখিনি আছিলে, আদা নহৰু সেইখিনি মই এতিয়া ইয়াতে এড কৰি দিছোঁ, আৰু মই অলপ আলুবিলাক ভাঙি দিছোঁ। এনেদৰে অলপ ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াতে মই নৰসিংহ আৰু ভেদাইলতাৰ যিখিনি ৰস আছিলে এইখিনি মই ইয়াতে দি দিছোঁ। এতিয়া বাতিটো পানীৰে আখলি মই দি দিছোঁ। আৰু এইটো সময়তে যিহেতু ৰস বেছি নাই, এইটো সময়তে মই ইয়াতে গৰম পানী দি দিম। গৰম পানী আপোনাৰ নিজৰ জোখ অনুযায়ী দিব। বৰ বেছি পনীয়া হ'লেও বেয়া লাগে, বৰ বেছি ডাঠ হ'লেও বেয়া লাগিব, সেইটো এটা হিচাপত দিব লাগে। এয়া চাওক, মই ইমানটো জোখত দিছোঁ। উতলি মেলি জোখত ৰ'বগৈ। আৰু এয়া চাওক, মই অলপ ঢাকন লগাই দিছোঁ, উতল আহিছে, আৰু উতল অহাৰ সময়তে ইয়াতে মই মাছকেইডোখৰ দি দিছোঁ। ভালদৰে লৰাই মেলি আকৌ মই ঢাকন দি সিজাইছোঁ। এয়া চাওক, ধুনীয়াকৈ আমাৰ সিজিয়ে আছে। আলু যিহেতু সিজিয়ে আছে, বেছি দেৰি নালাগেই। মই জাষ্ট মাছৰ ৰসটো ওলাবলৈহে মই অলপ সিজাই আছোঁ। এতিয়া আপুনি আলুকেইডোখৰ মাজে মাজে হেতাৰে ভাঙি দিব পাৰে, খাবলৈ বহুত ভাল হয়। এয়া আমাৰ হৈয়ে গৈছে। ইয়াত মই এটা লাষ্টত এটা বস্তু এড কৰিম। সেইটো এড কৰিলেও হয়, নকৰিলেও হয়, কিন্তু মই তেনেকৈ ভাল পাওঁ। ইয়াতে মই অলপমান নেমুৰ ৰস চেপি দিম। যিহেতু গৰমৰ দিন, গতিকে অলপ জোলকণ টেঙা হ'লে ভাল লাগে। সেইটো কাৰণে মই অলপ এডোখৰ সৰু চাইজৰ নেমু ইয়াতে মই চেপি দিছোঁ। এইটো বস্তু আপুনি নিদিয়াকৈও খাব পাৰে, নিদিয়াকৈও খাওঁ, কিন্তু এতিয়া গৰম যিহেতু, গতিকে অলপ টেঙাটো খাবলৈ মন যায়, সেইটো কাৰণে মই ইয়াতে নেমু অলপ চেপি দিছোঁ। এয়া আমাৰ মাছৰ জোল ৰেডি হৈ গ'ল। আলুবিলাক দেখিলেনে মই সম্পূৰ্ণ ভাঙিয়ে দিলোঁ। অলপ আছে আৰু, সেইকণ থাকিলেও বেয়া নালাগে।
এয়া মই নমাই পিনে এবাৰ দেখাই দিছোঁ আপোনালোকক। আৰু মই এতিয়া বাতিত কাঢ়ি দিছোঁ। এয়া চাওক, বহুত ধুনীয়া হয়, খাবলৈ বহুত টেষ্টি হয়। আপুনি বেলেগ তৰকাৰী নাই, এইখনেৰে আপুনি ভাতকেইটা খাব পাৰিব। এয়াই মই পৰিৱেশন কৰি দেখুৱাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপুনি ভাল পাব। বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।